হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ক্ৰেফটিং এণ্ড ফুড ৰেচিপি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এইটো নিজ হাতেৰে বনোৱা এটা ক্ৰিষ্টেল হয়। তাৰমানে একেবাৰে অলাগতিয়াল বস্তু দি মই এইটো বনাইছোঁ আৰু তাৰ বাবে তেতিয়াহ'লে আহকচোন মই বস্তুটো কেনেকৈ বনাইছোঁ আপোনালোকক এই বস্তু বনাব লৈছোঁ। নহয় জানো এই বস্তুটোৰ কাৰণে আমি মাত্ৰ এনেকুৱা প্লাষ্টিক বটল 3টা লওঁ আৰু কণী ট্ৰেখন সেই আগৰ একেই প্ৰচেছ। মই কণী ট্ৰে এখন পানী দি পিনে তিয়াই থ'লোঁ। তাৰপিছত তাত মই মিক্স কৰিলোঁ ফেভিকল। পানীখিনি টুকি লোৱাৰ পাছত মই ফেভিকল মিক্স কৰিলোঁ। থাৰ্মোকোল ল'লোঁ, এনেকুৱা থাৰ্মোকোল এডোখৰ লৈছোঁ। পলিথিনখন পাৰি লৈছোঁ কাৰণ তলত এই বক্সটো লৈছোঁ। যিখিনি কণী ট্ৰে সেইখিনি মই এতিয়া ইয়াৰ ওপৰত এইটোৱে লগাই যাম। কণী ট্ৰেখন কেনেকৈ মই কৰিলোঁ সেইটোতো আৰু ক'ব নালাগে, কাৰণ মই আগৰ ভিডিঅ'বোৰত মই যেতিয়াই কিবা এটা বস্তু বনাওঁ কণী ট্ৰে দি, তেতিয়াহ'লে মোৰ সেই একেই প্ৰচেছতে মই এতিয়াও সেই একেই প্ৰচেছতে কৰিছোঁ কামটো। এনেকৈ আপোনালোকে আঙুলিৰে এনেকৈ কৰি দিব। সেই মাজৰ এই পজিশ্যনটো মই খালী কৰি ৰাখিছোঁ, কাৰণ ইয়াত বটলকেইটা বহাম যে পাছত, সেইকাৰণে। এতিয়া এটা এটা বটল মই তাৰমানে কাম কৰিম এটা। এতিয়া আপোনালোকে চাব। এই কণী ট্ৰে সেইটোৱে মই ইয়াত এতিয়া এইটোৱে লগাই দিম। অলপ ফেভিকল লগাই ল'লোঁ, দেখিলে আপোনালোকে ফেভিকল অকণমান লগাই ল'লোঁ আৰু তাৰপিছত মই এতিয়া এই বস্তুটো ইয়াত এইটোৱে লগাই যাম। লগাই পিনে হাতেৰে তাৰ ফিনিচিংটো কৰিব লাগিব। কৰিলোঁ নহয়। এতিয়া তাৰ বডিটোত মই এনেকৈ অলপ লগাই লৈছোঁ। এতিয়া এই কণী ট্ৰেখন যে মই ভাঙি লৈছিলোঁ, তাৰে মই এইটোৱে গোল গোল কৰি ল'লোঁ। এইটোৱে গোল গোল বনাই লৈছোঁ হাতেৰে। মই আপোনালোকক দেখুৱাইছোঁ বাৰু এনেকৈ বনাইছোঁ চব। অকণমান লৈ পিনে এইটোৱে কৰি লৈছোঁ। মই এই বটলটোৰ গাত এইটোৱে লগাই যাম। সহজ বস্তুটো শুকালে আৰু যেতিয়া তাৰ শুকাই যোৱাৰ পাছত যেতিয়া ৰং কৰা হ'ব, তেতিয়া তাৰমানে দেখিবলৈ কাৰণে বহুত ধুনীয়া লাগিব। কিমান ইজি। আগতে এইটোৱে গোল গোল বনাই ল'ব লাগে, তাৰপিছত আৰু ইয়াত অলপ আঠা দি পিনে বাছ এনেকৈ লগাই যাব লাগে। বটলটো কভাৰ কৰি দিম। এইখন হৈছে মই দৰ্জাখন দিছোঁ, তাৰমানে এনেকৈ ৰাউণ্ড কৰি পিনে ইয়াত মই আৰু এখন ইয়াত ওপৰত পাছত মই আপোনালোকক দেখুৱাইছোঁ গোটেই বটলটো মই কভাৰ কৰি লওঁ দি পিনে অলপ হেঁচি দিছোঁ যাতে লাগি যায়। ওপৰ ছাইডটো অলপ কৰি আপোনালোকক দেখুৱাইছোঁ। এনেকৈ অলপ বেকা বেকি এনেকৈ মই তাৰ শ্বেপটো দিছোঁ। এইধৰণে এইটোৱে মই তাৰ ওপৰত এনেকুৱা অলপ বেকা নিচিনা কৰি দিম। তাৰ ওপৰ ছাইডটো মই এইদৰে বনাইছোঁ। এটা এটা বটলৰ ওপৰত মই কামটো কৰিছোঁ, কাৰণ এইবোৰ লগাই গৈছোঁ তাৰমানে। তাৰপিছত লগোৱাৰ পাছত মই এইখন যে আপোনালোকক বনাই দেখুৱাইছিলোঁ, এইখনৰ ওপৰত মই বটলকেইটা আঠা দি লগাই দিলোঁ। অলপ বহুত মই এতিয়া এনেধৰণে মই বনাই লৈছোঁ। এইখিনি মই আকৌ তেনেকৈ কণী ট্ৰে সেই আগৰ একেই প্ৰচেছতে মই বনাই লৈছোঁ। তাৰপিছত মই এইধৰণে গোল গোল কৰি ল'লোঁ। এইধৰণে গোল গোল কৰি লৈছোঁ। এইধৰণে গোল গোল কৰি পিনে মই ইয়াত এতিয়া এইদৰে লগাই দিছোঁ। চব এইদৰে অকলে ইয়াত অলপ প্ৰেছাৰ দি পিনে বস্তুটো হেঁচি দিছোঁ। ইয়াত ফেভিকল নালাগে, কাৰণ এইটো এতিয়া একদম তিতি আছে। ইয়াত তাৰমানে তিতি আছে আৰু লগতে ইয়াত ফেভিকলটো মই দিছোঁৱে মিক্স কৰোঁতে। কণী ট্ৰেখন যেতিয়া মিক্স কৰিছিলোঁ তেতিয়াতো মই ফেভিকল দিছোঁৱে, সেইকাৰণে ইয়াত মই এতিয়া ফেভিকল ইউজ কৰা নাই। মই অকলে ডাইৰেক্ট ইয়াত এইদৰে লগাই আহি গৈছোঁ। এইটো এটা বনালোঁ তেনেকৈ। ইয়াত মই শুকালে একদম লাগি যাব আৰু এইটো হৈয়ে গ'ল। তাৰপিছত মই ইয়াত কালাৰ কৰিম আৰু কালাৰ কৰাৰ পাছত মই ভিতৰত লাইট লগাই দিম। ঘৰটো হৈ গ'ল, কালাৰো কৰিলোঁ। এতিয়া মই এজোপা গছ দিম বুলি ভাবিছোঁ, আৰু গছজোপা আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কাৰণ এতিয়াই বহুত ধুনীয়া লাগিছে। এইদৰে মই এনে এটা আৰু গছ এজোপা দিম বুলি ভাবিছোঁ, সেইকাৰণে মই ৱাল পুটিন দি এটা ড' বনাই ল'লোঁ।
দ বনোৱাৰ পাছত এই ধৰণে মই তাৰমানে মই অকণমান এইটো গুচাই দিওঁ আপোনালোকে এইটোৱে 3টা পাৰ্ট কৰি দিলোঁ ন 4টা পাৰ্ট কৰিলোঁ তাৰপিছত মই এইখিনিতে গছজোপা এইটোৱে দি দিম চুকত আৰু এনেকৈ যোৱা চিম্পুল এজোপা গছ এইপিনে মই লগালোঁ আৰু এইপিনে লগাই দিম আৰু এটা কথা আপোনালোকে অকল এই ফিনিচিংটো হাতেৰে কৰিব লাগিব এইটোৱে হাতেৰে কৰিব লাগিব এনেকৈ কৰি দিব আৰু যদি ইয়াৰ পৰা যদি বস্তুটো এৰাই আহে আপোনালোকে ফেভিকল অকণমান লগাই দিব তেতিয়া লাগ খাই যাব আচলতে ভিডিঅ'টো অলপ দীঘল হোৱাৰ কাৰণে মই অলপ শ্বৰ্টকৈ আপোনালোকক এইটো তাৰমানে দেখুৱালোঁ আৰু গছজোপা সেইটো দেখুৱাইছোঁ এতিয়া বাকীডালো মই এইটোৱে ভালকৈ বহাই দিব লাগিব কালাৰ কৰিম তেতিয়া আপোনালোকে দেখিব বস্তুটো তাৰমানে ঘৰটোৰ কাৰণে ধুনীয়া লাগিছে এতিয়া একদম ফিনিছ হ'লে মই আপোনালোকক দেখুৱাম এটা সৰু আইডিয়া দিলোঁ তাৰমানে গছজোপা আপোনালোকে কেনেকৈ লগাব কৰাৰ পাছত বহুত ধুনীয়া লাগিছে দেখিবলৈ কাৰণে আছে গল্ডেন আৰু ব্লেক আৰু ৰেড তাৰমানে কালাৰ কম্বিনেশ্যনটোৰ কাৰণে বেছি ধুনীয়া লাগিছে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো টাচ কৰিবলৈ নাপাহৰিব এইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিলে এইটো একেবাৰে সাধাৰণ বস্তু নহয় জানো একদম তাৰমানে একো ইনভেষ্ট কৰিবলগীয়া হোৱা নাই পইচা কাৰণ চব অলাগতিয়াল বস্তু দিয়ে বনোৱা হৈছে বাকী দেখিবলৈ বস্তু তাৰমানে ইমানেই ধুনীয়া হয় আৰু ইয়াত মই লাইটটো ফিটিং কৰি দিছোঁ লাইটটো মই আপোনালোকক লাইটটো জ্বলাই দিলেও দেখিবলৈ এটা বেলেগ এটা ধুনীয়া লাগে ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আল্লাহ হাফিজ